পুতুকন কি কৈছ ঘৰৰ পৰা খেদি উলিয়াই দিয়া নিচিনাকে ইয়াতে মন মাৰি বহি আছ যে না আকৌ বুঢ়াই খেদিলে নেকি নাই অ ভাই কোনো খেদা নাই নিজৰ মনৰ দুখতে মই গছৰ তলত বহি আছো ৰিক্সাটো ইনষ্টলমেণ্টে ললো সেয়াও নচলিলে ঘৰতে পৰি আছে ভেবেলিকো নিদিয়ে বোলে মাকে ৰিক্সা চলোৱা ল'ৰালৈ নিদিয়ে চৰকাৰৰ পৰা ঘৰ এটা এপ্লাই কৰিলো সেয়াও বোলে অবিবাহিতা পুৰুষক নিদিয়ে বোলে হাত পূৰ্বক তো হে বোলে জংঘলৰ ভিতৰত কান্দা কুন্দা কৰি মন মাৰি বহি থাকিলে হ'ব নেকি প্ৰব্লেমটো সলভ নহয় আৰু তই ছোৱালীৰ কাৰণে টেনচন কৰিছ হেনকা ছোৱালী 10 জনী পটাব পাৰিবি 10 জনী অকল নিজৰ লাইফটো বনা আৰু একো কথা চিন্তা কৰিব নালাগে যিটো কথা কম বুলি তোৰ ওচৰলৈ আহিছিলো সেয়া পাহৰি গৈছিলো তোৰ কান্দা কুন্দা দেখি শুন তই জুবিনদাৰ সৰণিত আমাৰ গাঁৱৰ ৰাইজে মিলি জুবিনদাৰ বিশেষ সাংস্কৃতিক আকৰ্ষণ এটা অনুষ্ঠিত কৰিবলৈ গৈ আছে তাত জুবিনদাৰ আধুনিক গীতবিলাকৰ ওপৰত প্ৰতিযোগিতা হ'ব প্ৰথম প্ৰাইজ 1 লাখকে হ'ব আৰু সেকেন্ড থাৰ্ড প্ৰাইজ 50,000কে হ'ব আৰু শুনিছো একো প্ৰাইজ নাপালে সকলো প্ৰতিযোগীক সাৰ্টিফিকেট এখন আৰু টকা 500কে প্ৰদান কৰিব মই আৰু দুখ কৰি মন মাৰি নাথাকো মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মোৰ দোষ হেতুক কৈ আগবাঢ়ি যাবলগীয়া মানুহ হেনকা মন হ'ব লাগে তোক ভগৱানে ইমান ধুনীয়া কণ্ঠ দিছে এই প্ৰতিভাবোৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতাতে নেদেখালে ক'ত দেখাবি আৰু এনেকুৱা ধৰণৰ দুখসমূহ ভগৱানে সকলোকে পৰীক্ষা কৰি চায় কিন্তু সেই পৰীক্ষাটো তই কেনেদৰে দিয় সেইটোহে আচল কথা বল এতিয়া ঘৰলৈ থেংক ইউ মাই দুষ্টি থেংক ইউ সেইকাৰণে মই সদায় কওঁ মোৰ পেনকুলা দুষ্টি অলৱেজ দ্য বেষ্ট ঐ ছোৱালী তোৰ উঠিব হোৱাই নাই নেকি বেলি উঠি টিকনি ওপৰত চকু দুটা মেলি পেলাই নি কি ওপৰত চাই আছো হা একো চাই থকা নাই কিবা ভাবিয়ে আছো মই কি কথা ভাবি আছ কালিৰ পৰা অনুষ্ঠান চাব যাম বুলি উৎপাত লগাই দিছো আকৌ কি এটা ভাবিব লগা হ'ল পাপা হেদিনা যে মোক বৰদাদা হতে 100 টকা এটা দিছিলে যে হেতু মোক লাগিব আকৌ আপুনি ৰাখি থৈছে না ভালকে না খৰচ কৰি পেলালে মই হেতুকে ওপৰলৈ চাই আৰু ভাবি আছিলো আপুনি দিয়ে নে নিদিয়ে তো পৰীক্ষা কথা আৰু পঢ়া কথা এনেকৈ চিন্তা কৰিলি হয় মই খুব ভাল পালোঁ হয় আকৌ তাই ওপৰলৈ চাই পেলাই নিহে পইচা কথাহে চিন্তা কৰি থাকে ভাতগাল খাই যাবিয়েচোন আৰু কিহৰ পইচা লাগে তোক হা মই জানিছিলো আপুনি পইচা কিনি যে ৰাখি থৈ দিব এটা বা দাঁত কিনিলো কোনোবা মোক পইচা দিলেও মই কবাল লুকাই থৈ দিম আপোনাক নকই হ'ব কান্দা কুন্দা কৰি থাকিব নালাগে চানা পেকেট কিনি দিম আৰু ঘৰৰ পৰা পানী বটল লৈ যাবিয়েই হৈ যাব সেইটো নেখাও মই চানা এইকেইটাৰ কাৰণে নোৱাৰি আৰু দেই আজিকালি ল'ৰা ছোৱালীকেইটা সঁচাকৈ বহুত জিদ্দি আগতে আমি মটন এটাও খুজি নাপালোঁ পাই মাৰ ভাই মাৰ এনিমি আৰু খেল ৰাতিপুৱা পৰা সন্ধিয়ালৈ খেলা খোৱা আৰু শুৱাটো তো পঢ়া শুনা নাই ৰাতিপুৱা পৰা সন্ধিয়ালৈ মোবাইলডাল লৈ মাৰ এনিমি এই বুধেশ্বৰী পুতেকৰ পৰা কেলে নিহিক পকৰটো অকণমান চেলেকি আহিবি লোকে এডি আৰু এছআই পুলিচ দুটাই পাছ কৰিছে মা তুমি মোক বাৰে বাৰে লোকৰ লগত কম্পেয়াৰ কৰি নাথাকিবাচোন মই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছোচোন তোৰ প্ৰস্তুতি চলোৱা অত দিনৰ পৰা চাই আছো আজি 4 বছৰ হৈ গ'ল তোৰ ৰিজাল্ট কটা শূন্য আলুগুটি সেইবিলাক থম আৰু কিমান শুনাই নাথাক এই অনুষ্ঠানলৈ যাবি যে ভাত পানী ৰেডি কৰিলি নাই ৰেডি কৰিলো তোৰ নিচিনা ভাবিছ নেকি দায়িত্ব নুবুজা এতিয়া উঠ গা ধুই ল এই বৰ দুপৰীয়ালৈকে গা ধোৱা নাই গোন্ধাই গৈছে চাগে গাটো যি দেখিছো ঘৰৰ পৰা ওলাই যাব লাগিব নেকি ৰাতিপুৱাৰ পৰা লোকৰ লগত কম্পেয়াৰ খাওঁতে শুওঁতে ক'ৰবাত যাওঁতে জবলেছ মানুহৰ জীৱন এনেকুৱা হয় নেকি ৰাইজ আপোনালোকে জনাকচোন এনেকুৱা ৰখি থকা কামটোৱে মই বেয়া পাওঁ পাই আহিব নোৱাৰিলে ৰিজাৰ্ভ ল'বই নালাগে এতিয়া অনুষ্ঠান আৰম্ভ হ'বই চাগে দেই পাপা কেতিয়া আহি পাবনো ৰখি আমনি লাগিছে ৰ এতিয়া আহি পাবই ৰ অকণমান ধৈৰ্য ধৰ গাইজ আমি গাড়ীৰ কাৰণে ৰখি আছো এতিয়ালৈকে গাড়ী আহি পোৱা নাই প্ৰথম পাৰ্টটো ইয়াতে সমাপ্ত কৰিছো সেকেন্ড পাৰ্টটো একেবাৰে মিছ নকৰিব বহুত কিবা কিবি আহি আছে জুবিনদাৰ আধুনিক গীতসমূহ শুনাম আমাৰ লগতে অনুষ্ঠান চাবলৈ ৰখি থাকক তেতিয়ালৈকে দেই আমি গাড়ীত যাম বাৰু কিন্তু পিছফালে চালিয়াবোৰ আৰু লাউকুলা বাইকত আহি আছে সিহঁতকো চাবলৈ নাপাহৰিব তেতিয়ালৈ বাই বাই